নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই গোলোক বৰুৱাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকক এনে এজন কৃষকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ, যিজন কৃষকে কৃষি কৰ্মৰ জৰিয়তে এটি পৰিয়াল সুন্দৰভাৱে পৰিচালিত কৰাৰ উপৰিও বৰ্তমান যুৱ সমাজৰ বাবে এক আদৰ্শ হৈ পৰিছে। কৃষকজননো কোন, কিনো কৰে, কেনেকৈ সফলতা লাভ কৰিছে, সেই বিষয়ে কিছু কথা জানিবলৈ পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বলক তেন্তে। আমি আহি তেখেতৰ দাদাৰ ওচৰত উপস্থিত হৈছোঁহি। দাদাৰ আমি খেতিৰ লগত জড়িত কিছুমান কথা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো শেষলৈকে চাব। গতিকে মই তেখেতৰ লগত খেতিৰ লগত জড়িত যিখিনি বিষয়, কেনেকৈ তেখেতে খেতিটো আচলতে আৰম্ভ কৰিলে, খেতি কৰিবলৈ যাওঁতে কিমানখিনি টকা পইচাৰ প্ৰয়োজন হ'ল আৰু উৎপাদন কিমান পালে, সেই বিষয়ে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। দাদা, আপুনি ইয়াত কিমান মাটিত এইবাৰ সৰিয়হ খেতি কৰিছিলে? মই এইবাৰ ইয়াত মোটামুটি মই 8 বিঘা ওচৰতে খেতি পাতিছোঁ। 8 বিঘা? অঁ, এইটো যথেষ্ট এৰিয়া। এইটো 8 বিঘা আপুনি কেনেদৰে মানুহ লগাব লগা হৈছিল, আপুনি নিজে কৰিছে গোটেই কামখিনি? এইটো মানে কি, প্ৰায় মই নিজেতো ইমান মাটিটো কৰিবতো নোৱাৰোৱে। বিশেষকৈ মই প্ৰথম ট্ৰেক্টাৰ লগাওঁ। ট্ৰেক্টাৰে মানে মোটামুটি ট্ৰেক্টাৰে মাটি উলিয়াই লোৱা হয়। ট্ৰেক্টৰ লগাব লগা। আৰু বাকীখিনি 20,000কৈ আৰম্ভ কৰি এনেকৈ যিখিনি জেওৰা জপনাৰ দৰকাৰ হৈছে ইয়াতে দেখিছোঁ, সেইখিনিৰ কাৰণে হয়তো আপোনাৰ মানুহ চাগে 2-4জন লগাব লগা হৈছিলে। ইয়াত মোৰ মানুহ হিচাপে বাহিৰা মানুহ যথেষ্ট দৰকাৰ হয়। ইয়াত এটা ধৰি লওক এৰিয়াটো অকণ ডাঙৰ, জেওৰা দিব লগা হয় আৰু তাকে চাই মোক কেতিয়াবা বিশেষকৈ খেতি যেতিয়া বীজটো মানে উৎপাদন, তেতিয়া মোৰ ৰখিবলগীয়া হয়। যেনিবা অলপ খৰচা মানে মানুহ বাহিৰা মানুহ অলপ প্ৰয়োজন হয়। তাৰমানে এই গোটেই 8 বিঘাৰ খেতি কৰিবলৈ যাওঁতে আপোনাৰ মিনিমাম কিমানমান পইচা এনেই খৰচামান হৈছিলে বাৰু? মোৰ 8 বিঘা মাটি মোৰ প্ৰায় 25,000মান টকা। 25,000মান টকাৰ ভিতৰত আপোনাৰ বাজেট খৰচা হৈছিলে? হয়। ঠিকে আছে দাদা। এতিয়া খেতিটো ইতিমধ্যে আপোনাৰ চপোৱা কাম আৰম্ভ হৈছে। এইখিনি ইয়াতে তেখেতলোকৰ শস্যখিনি ইয়াতে সংগ্ৰহ কৰি ৰাখিছে। খন্তেক সময়ৰ পিছতে কালি কিছু মৰা হ'ল। কালি মৰা হ'ল। কালি সেইখিনি মই দেখাইছোঁ। ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছিল এনেদৰে খেতি পথাৰতে। বতৰো বেয়া। কথা হ'ল কি, আপোনাৰ এতিয়া ইয়াতে সৰিয়হ খেতি কৰিবলৈ যাওঁতে আপোনাৰ সাৰ, জাবৰ এনেধৰণৰ এইবিলাক বস্তু আপুনি চাগে কিনিব লগা হয়? তাৰমানে ইয়াত আমাৰ বিশেষকৈ কিনিব লগা হয়। ইয়াত মানে কি হয়, যিটো নেকি আমাৰ ৰাসায়নিক যিটো সাৰ, সাৰটো আমি ইয়াত কম ব্যৱহাৰ কৰোঁ। যিহেতু আমাৰ এইটো এটা ডাঙৰ এটা এৰিয়া দৈয়াং এলেকা। দৈয়াং মানে কি হয়, ইয়াত যেতিয়া মানে বাৰিষা বানপানীটো হয়, সেই বানপানীয়ে আমাৰ ইয়াত গোটেই মাটিটো জুবিয়াই ৰাখে। তেতিয়া মানে কি হয়, গোটেই দৈয়াঙৰ যিটো তাৰমানে সাৰ, সেই সাৰটো ইয়াত যথেষ্ট পৰিমাণে পৰি যায়। আমাৰ প্ৰায় সেই সাৰটোৰ পৰা আমি খেতিটো অলপ বেছি নিৰ্ভৰ কৰোঁ। খেতিটো ভাল হয়। এতিয়া এইবছৰ 8 বিঘা মাটি খেতি কৰাৰ পিছত এতিয়া সৰিয়হটো আপুনি কিমানমান সৰিয়হ এনে পাব বুলি ভাবিছে বাৰু? ইয়াত আমাৰ সৰিয়হটো প্ৰায় 25 কুইণ্টেলমান পৰা হ'ব। 25 কুইণ্টেল? 25-30 কুইণ্টেলৰ ভিতৰত? হয়। বজাৰ কেনেকুৱা চলি আছে বৰ্তমান? বজাৰ এতিয়া মোটামুটি সৰিয়হ তাৰমানে আমাৰ 5,000 চলিছে কুইণ্টেলত। চাওক, আপোনালোকে এতিয়া 8 বিঘাৰ খেতি বিপৰীতে 20,000 টকা খৰচ কৰিব লগা হৈছে। 20,000 টকাৰ বিনিময়ত তেখেতলোকে কৈছে যে 30 কুইণ্টেল সৰিয়হ যদি তেখেতলোকে লাভ কৰিবলৈ সক্ষম হয়, প্ৰতি কুইণ্টেলত আপোনাৰ 5,000 টকাৰ হিচাপত, তেনেহ'লে হিচাপ কৰক, এটা ডাঙৰ এমাউণ্ট, প্ৰায় 1.5 লাখমান টকাৰ হ'ব। 1.5 লাখমান টকা তেখেতলোকে এই বছৰটোত সৰিয়হ খেতিৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে। এইটোৱে অনুৰোধ, আপোনালোকে এনেদৰে ঘৰতে সময়খিনি অভাৱত নষ্ট কৰাৰ পৰিৱৰ্তে যদি এনেকুৱা কৃষি কৰ্মৰ লগত জড়িত বা তেনেকুৱা 2-এটা আপোনালোকৰ যি কৰিব পাৰে, আচলতে সৰিয়হ বুলি নহয়, আজিকালি ভাল এখন মাৰ্কেট আছে, বজাৰ এখন পায়, উপযুক্ত বজাৰ এখন পায়, বা সেই এনেদৰে সৰহীয়াকৈ বিক্ৰী কৰিবৰ কাৰণে নহ'লেও পৰিয়ালটো চলিবৰ কাৰণে যদি টকা পইচাখিনি আমি সংগ্ৰহ কৰি ৰাখিব পাৰোঁ, তেনেহ'লে আমাৰ এই ক্ষেত্ৰত আমাৰ এটা যথেষ্ট সকাহ হ'ব। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে গোলোক বৰুৱাৰ ইউটিউব চেনেলটি হ'ল এনে এটি চেনেল যিয়ে নিবনুৱা যুৱক যুৱতীসকলক বিভিন্ন ক্ষেত্ৰৰ তথ্য সমৃদ্ধ বা-বাতৰি প্ৰদান কৰি আমাৰ যুৱ সমাজক কিঞ্চিত পৰিমাণে হ'লেও উপকৃত কৰাটোৱেই হ'ল এই চেনেলটিৰ মূল লক্ষ্য। গতিকে আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে
আপোনালোকে পাবলৈ সক্ষম হয় আৰু কাষতে থকা বেল আইকনটো আপোনালোকে বজাই থ'ব আৰু তাৰ লগতে আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।